खुलुमबाय स्टुडिअ दं आं राजीब बसुमतारी बिसायख'थिनि सिगां एबा बिसायख'थिनि समाव मोनबा गेरेन्टि होनायखौ बे समाव बिपिएफ सरकारनिफ्राय मावफुंनो थाखाय थांखि लाबाय आरो बे थांखिखौ फैबाय थानाय एबा बोहैथि दाननिनो 25 फेब्रुवारि खालारनिफ्राय जागायगोन नंगौ बे बाथ्राखौ मोनथिहोदों आथिखालनि बिटिसिनि चिफ मानाव गेदेर हाग्रामा महिलारि बिथाङा फोरमायदों जाबायदि बिटिसि बिसायख'थि एबा काउन्सिल बिसायख'थिनि समाव एबा सिगाङाव बिटिसिनि थाखाय एबा रायजो राजाफोरनि थाखाय मोनबा गेरेन्टि होदोंमोन जेरै गिबियावनो हानि पाट्टा बेजों लोगोसे आरो माखासे माने गेरेन्टि होदोंमोन जेरै लाइमोनफोरनि थाखाय 100 कोटि रां थामहिनबा 2 लाखै लाइमोनफोरनो 20,000 लाइमोनफोरनो रांनि अनसुंथाइ होनाय बेफोरखौ फैगौ 25 एबा फैबाय थानाय बे बोहैथि दाननि 25 खालारनिफ्राय जागायगोन होननानै बे समाव बिटिसिनि चिफ हाग्रामा महिलारि बिथाङा फोरमायो लोगोसे फैबाय थानाय आसाम बिधानसभा बिसायख'थिनि थाखायबो थाबैनो साखाफारा जानाय एबा जासिगोन होननानै फोरमायदों आरो मोनफ्रोमबो जिल्ला आरो ब्लकआव खमैबो 10,000 सुबुं गमा खालामनानै दिन्थिगोन होननानै एबा खामानि मावनो थांखि लानाय जागोन होननानै बे समाव बुंथिदों बिटिसिनि चिफ हाग्रामा महिलारि बिथाङा फैबाय थानाय बिधानसभा बिसायख'थिजों लोगोसे आरो मार्चनि 16 खालाराव जाबायदि रायजो सभानि मोनथाम मासिनि थाखाय बिसायख'थि जानो थांगासिनो दं बेखौ लानानैबो बाथ्रा बुंथिदों आथिखालनि बिटिसिनि चिफ हाग्रामा महिलारि बिथाङा दिसपुर आरो दिल्लीयाव सोरनि सरकार फैयो बेखौ जोंहा बुंनांगौ जेबो गैया नाथाय जोंहा फैबाय थानाय बिधानसभा बिसायख'थियाव बिटिसिनि सिङाव मोन 15 बिधानसभा बिसायख'थियाव माबोरै देरहानानै खामानि मावनो हायो बेनि थाखायसो जों सिन्था खालामगासिनो दं होननानै बाथ्रा बुंथिदों बिटिसिनि चिफ हाग्रामा महिलारि बिथाङा মানে নির্বাচন যেতিয়া ঘোষণা কৰিব তেতিয়া আমি নির্বাচন বিষয় লৈ আপোনালোকক মই জনাম বিপিএম হিচাপে কিমান কেনেকুৱা পদ এইবিলাক গোটেই কথা জনাব আজি আমি পিএমবি হিচাপে আলোচনা কৰিছে যে অহা 25 তাৰিখৰ পৰা এই মাহৰ 25 তাৰিখৰ পৰা আমি বিপিএফ দলে ডিষ্ট্ৰিক্ট ৱাইজত মাছ ৰেলী এইটো প্ৰগ্ৰাম লৈছে প্ৰথম কোচেগাঁৱত হ'ব ইয়াৰ পিছত পৰ্বতজোৰাত হ'ব ইয়াৰ পিছত কোকৰাঝাৰত হ'ব ইয়াৰ পিছত খাজৰগাঁৱত হ'ব ইয়াৰ পিছত বিজনীত হ'ব ইয়াৰ পিছত চালবাৰী এনেকুৱা আমি 10টা ডিষ্ট্ৰিক্ট আছে 10 দিনৰ ভিতৰত 10,000 গেডাৰিং কৰি পেলাই আমি মাছ গেডাৰিং কৰিম সেইটো আমাৰ দলৰ আৰু একটাটো হ'ল 25 তাৰিখৰ পৰা আমাৰ যেটো ইলেকশ্যনৰ প্ৰতিশ্ৰুতি দিয়া 5টা গেৰেণ্টি সেইটো ওদালগুৰিৰ পৰা আৰম্ভ কৰিব ব্লক ৱাইজত মানে 5টা গেৰেণ্টি যেটো বেনিফিচিয়াৰী ইহঁতক বেনিফিচিয়াৰীসকলক চেক বিতৰণ কৰা আৰু মাটিৰ পাট্টা দিয়া এই 5টা গেৰেণ্টিটো আমি অহা 25 তাৰিখৰ পৰা ওদালগুৰিৰ পৰা আৰম্ভ কৰিব আৰু মাছ গেডাৰিংটো কোচাইগাঁৱৰ পৰা আমি আৰম্ভ কৰিব এইটো বেনিফিচিয়াৰী বিতৰণ কৰাটো এইটো অফিচিয়েল হ'ব আমাৰ এমচিএলএ আছে ইএম আছে মই যদিও থাকিব নোৱাৰে কিছুমান প্ৰগ্ৰামত হয়তো মই নাথাকিব পাৰে বা কিছুমানত মই থাকিব পাৰে কিন্তু মাছ গেডাৰিং ৰেলী যিটো প্ৰগ্ৰাম সেইটো 25ৰ পৰা কোচাইগাঁৱৰ পৰা আৰম্ভ স্যার কংগ্রেসে কিন্তু প্রতিদ্বন্দ্বিতা করবে কংগ্ৰেছৰ কথা সুধিব নালাগে আমাৰ বিটিসি ইয়াত কোন পলিটিক্যাল পাৰ্টি আহে নাহে এইবিলাক ইহঁতৰ কথা কিন্তু বিপিএফে বিটিসি বাহিৰত ইলেকশ্যন নেখেলিব বিটিসিৰ ভিতৰতে ইলেকশ্যন খেলিব কিমানটা সিট খেলিব নেখেলিব যেতিয়া ঘোষণা কৰিব তেতিয়া আমি ক'ব পাৰিম আৰু আমাৰ ৰেলীটো যেটো অহা 25 তাৰিখৰ পৰা আৰম্ভ হ'ব তেতিয়া আমি গম পাম আমি ক'ত খেলিব পাৰে ক'ত খেলিব নোৱাৰে তেতিয়া আমি অলপ ক'ব পৰা হ'ব এতিয়া আমি ৰাইজৰ মাজত সোমোৱা নাই যেহেতু সেইকাৰণে আমি এতিয়া অমুক সমষ্টিত আমি খেলিম অমুক সমষ্টিত নেখেলিম এইবিলাক কথা আমি ক'ব নোৱাৰোঁ ৰাজ্য সভাৰ এইটো ষ্টেট মেটাৰ এইটো আমি শুনিছোঁ বেলেগৰ পৰা শুনা কথা যেনেবা এই মাৰ্চ মাহত 16 তাৰিখ বা সেইফালে ৰাজ্যসভাৰ যিটো 3টা সিট খালী হ'ব এইটো শেষ হ'ব আৰু সেইদিনা ইলেকশ্যন হ'ব এনেকুৱা আমি শুনিছোঁ মুঠতে ৰাজ্যসভা বা এমপি লোকসভা এমপি বা ৰাজ্যসভা এমপি বা দিছপুৰত আমাৰ
যেনেকুৱা গুৰুত্ব পাব লাগে ইয়াৰ কাৰণে আমি BTC হিচাপে জোৰদাৰভাৱে যোৱা BTC ইলেকশ্যনত আমি নিৰ্বাচন খেলিছে আৰু BTC গভৰ্ণমেণ্ট বনাব পাৰিছে। এতিয়া দিছপুৰত কোনে চৰকাৰ বনায়, দিল্লীত কোনে চৰকাৰ বনায়, ৰাজ্যসভাত কোনে ৰাজ্যসভা MP হৈ যাব, সেইটো আমাৰ কাৰণে ইমান ডাঙৰ ইছ্যু নহয়। মিত্ৰতা হোৱা নোহোৱা পিছৰ কথা। মই ৰেলীটো শেষ কৰি ল'ম। স্যার মাটির পাট্টা বহুত পাব নাকি স্যার? মাটির পাট্টা মাটিৰ পাতা চবে পাব, চবে পাব। স্যার ৰাকেশ বৰ্মাই আপোনাৰ মুছলমানৰ যি ধৰ্মীয় টুপি এই টুপি পিন্ধিছে আৰু কৈছে নিৰ্বাচনৰ মই এইবিলাক কোন ৰাকেশ তাকেশ মই চিনি নাপাওঁ। কোন টুপি পিন্ধিছে, কোন টুপি পিন্ধা নাই, এইবিলাক লৈ মোক সুধিব নালাগে, দৰকাৰ নাই। আমাৰ 25 তাৰিখৰ পৰা ৰেলী হ'ব। তাহলে উন্নয়ন হয়ে থাকবো খালি। উন্নয়নটো নন ষ্টপ হৈ থাকিব। থেংক ইউ।